everyone, welcome back to my channel. My channel name is Art of Hobby. নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাওঁ। মোৰ চেনেলৰ নাম হৈছে আৰ্ট অফ হবি। তো মোৰ মাতটো বেয়া হৈ গৈছে, ভাঙি গৈছে, সেইকাৰণে মোৰ আজি ভিডিঅ'টো হৈছে ব্লাউজ কাটিং আৰু ষ্টিচিং দুয়োটাই হ'ব। 32 সাইজ ব্লাউজ। তো মোৰ মাতটো ভাঙি যোৱাৰ কাৰণে আপোনালোকক কিছুমান বস্তু দেখুৱাব পৰা নাছিলোঁ। মই কটাখিনি একো মাতা নাই, এনে কাটি গৈছোঁ, বহুত বেয়া আছিলে। মোৰ আজি অলপমান ভাল পালোঁ সেয়ে। তো এয়া হৈছে বেক পাৰ্ট মই এতিয়া এনেকৈ কাটি থৈছোঁ। তো এতিয়া মই নেক ডিজাইন এনেকৈ দি ল'লোঁ, নেক ডিজাইন জোখ দিলোঁ কিমানখিনি ল'ব লাগে। তো এতিয়া মই কাটি আপোনালোকক মেইন কাপোৰৰ সৈতে জইন দি দেখুৱাই আছোঁ। তো এয়া হৈছে মেইন আমাৰ নেক। তো নেক আগতে মই কি কৰিম, কাটি দেখুৱাই আছোঁ আপোনালোকক। তো এইফালে মই লৈছিলোঁ 2.5 ইঞ্চ আৰু তলৰ পিনে লৈছিলোঁ 7 ইঞ্চ, লেন্থ লৈছিলোঁ 7 ইঞ্চ আৰু বিথ লৈছিলোঁ 2.5 ইঞ্চ আৰু মই তলৰ পিনে বিথ ল'লোঁ কিমান 3 ইঞ্চ। তো এনেকৈ এটা শ্বেপ দিলোঁ। এতিয়া কাটি আপোনালোকক দেখুৱাই আছোঁ। তো এয়া মোৰ নেক ডিজাইন হৈ গ'ল, অলপ বৰফি টাইপৰ হৈছে। তো এয়া আছিলে, এনেকৈ কাটি বাদ দিলোঁ। এতিয়া আপোনালোকক খুলি পেলাই দেখাই আছোঁ। এয়া নেক। তো এইটো আমি কাটি পেলাম, এইটো বস্তু নাথাকে যেতিয়া কাপোৰত জইন দিম। জইন দিয়াৰ পিছতহে এইখিনি বস্তু কাটা হ'ব। তো এনেকুৱা মোৰ ডিজাইন হ'ল, ঠিক বৰফিও নহয়, পাণ হ'ল। এটা পাণ আমাৰ যেনেকুৱা থাকে মানে গছৰ পাতৰ চাইজৰ হৈছে। তো মই মেইন কাপোৰত আপোনালোক জইন দি পেলাই দেখুৱাওঁ। তো এয়া হৈছে মেইন কাপোৰ, এইটো হৈছে ওলোটা ছাইড, এইটো হৈছে আমাৰ চিধা ছাইড, ৰাইট ছাইড। তো ৰাইট ছাইডৰ পিনে মই কাপোৰখন এনেকৈ পাৰি ল'ম, যিটো আমাৰ ৰাইট ছাইডৰ ওপৰত পাৰি ল'ব আপোনালোকে যেতিয়া চিলাই। ওলোটা ছাইডে পাৰিব নালাগে। তো এনেকৈ পাৰি পেলাই মই এনেকৈ চাৰিও পিনে মানে 2 ঘৰ লৈ পেলাই, মানে ফিটা যেনেকুৱা 2 ঘৰ জোখ থাকে, হাফ ইঞ্চিতকৈ কম জোখ লৈ পেলাই মই এনেকৈ চাৰিও পিনে চিলাই কৰি পেলাই এইখিনি কাটি পেলাই দিম। তো মই আগতে পিন মাৰি লওঁ, তাৰপিছত আপোনালোক চিলাই কৰি দেখুৱাই আছোঁ। তো এয়া এনেকৈ মই পিন মাৰি ল'লোঁ, পিন মাৰি পেলাই চাৰিও চাইড এনেকৈ পিন মাৰি ল'লোঁ যাতে দুয়োখন কাপোৰ লৰচৰ নহয়। তো এনেকৈ চাৰিও পিনে চিলাই দি ল'লোঁ, এয়া এনেকৈ চিলাই দি ল'লোঁ, হাফ ইঞ্চিতকৈ কম এনেকৈ চিলাই দি ল'লোঁ। এতিয়া মাজৰখিনি কাটি পেলাই দিম। তো এয়া মই এইখিনি কাটি বাদ দিলোঁ। তো এইবাৰ কি কৰিম, এনেকৈ সৰু সৰুকৈ কাট লগাই দিম এনেকৈ। তো এনেকৈ কাটি ল'লে আমাৰ কাপোৰখন ওলোটাওতে সুবিধা হ'ব। তো এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ মাজে মাজে। তো এতিয়া পিনকেইটা খুলি পেলাই মই ওলটাই দিম কাপোৰখন। তো পিনকেইটা খুলি দিলোঁ, এতিয়া ওলটাই দিম এনেকৈ। তো এয়া চাওক, এইটো চিধা চাইড আছিলে। তো আমাৰ লাইনিঙৰ কাপোৰখন এনেকৈ ভিতৰলৈ সোমাই যাব। এনেকৈ ভিতৰলৈ গুচি গ'ল। তো আমাৰ এনেকুৱা বেক নেক ডিজাইন হৈ গ'ল।
এতিয়া দুটা পাৰ্ট ষ্টিচ কৰিম। তো ইপিনে আৰু এটা মই এনেকৈ চিলাই দিম, এনেকৈ আৰু এটা চিলাই দিম। তাৰপিছত ফ্ৰণ্ট পাৰ্ট জইন কৰিম। তো ফ্ৰণ্ট পাৰ্টটো মই কাটি ৰেডি কৰি থৈ দিছোঁ, আপোনালোকক দেখুৱাই আছোঁ দুটাকৈ। তো এয়া হৈছে স্লিভ। মই এনেকৈ আস্তৰ আৰু মেইন কাপোৰ এনেকৈ জইন দি পেলাই, এইটো বাৰু আপোনালোকক নতুনকৈ এটা ভিডিঅ' বনাই পেলাই দেখুৱাম কেনেকৈ জইন দিছোঁ, একেটা কেনেকৈ বনাইছোঁ। তো এয়া হৈছে স্লিভ, এয়া হৈছে আমাৰ স্লিভ দুইখন হাতৰ। তো এয়া হৈছে ফ্ৰণ্ট পাৰ্টৰ বেল্ট। তো গোটেইকেইটা পাৰ্ট এনেকৈ মই এটা এটাকৈ আপোনালোকক চিলাই পেলাই দেখুৱাই আছোঁ। এই হৈছে কটৰী, দুটা চাইডৰ এনেকৈ কটৰী হ'ব। তো এয়া এনেকৈ গোটেইকেইটা পাৰ্ট মই জইন দিম, এটা এটাকৈ জইন দিম, জইন দি পেলাই আপোনালোকক দেখুৱাই আছোঁ। তো বেক পাৰ্টটো অলপমান বাকী থাকিল, কমপ্লিট হোৱা নাই চিলাই কৰা। মই বেক পাৰ্টটো কমপ্লিট কৰি লওঁ আগতে, তাৰপিছত মই গোটেইকেইটা একেলগে জইন দিয়ে দেখুৱাই আছোঁ। তো এয়া মোৰ নেক ষ্টিচিং হৈ গ'ল, চিম্পল নেক তেনেকৈ দিলোঁ। মই আকৌ ডিজাইনৰ নেক মই যেতিয়া বেলেগ বেলেগ চাইজৰ ব্লাউজ চিলাম তেতিয়া মই মানে ডিজাইন দিম আপোনালোকক। তো এতিয়া যাৰ ব্লাউজ মানে তাইৰ মানে চিম্পল লাগে, একো ডিজাইন নিদিয়াকৈ ব্লাউজ দিব লাগে, তো অকল কেনেকৈ চিলাই আৰু কেনেকৈ কাটে সেয়া আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তো মোৰ এইখিনি ষ্টিচ হৈ গ'ল। এতিয়া মই কি কৰিম, দুয়োটা পাৰ্ট একেলগে ধুনীয়াকৈ এনেকৈ দেখাইছোঁ আপোনালোকক। তো এয়া হৈছে ওলটা ছাইড। তো মই এনেকৈ চাৰিওপিনে দুয়োটা কাপোৰ একেলগে চিলাই কৰি জইন দিম, দুয়োটা পাৰ্ট এনেকৈ এডজাষ্ট কৰিম, দুয়োটা চাৰিওপিনে চিলাই দিম। তো মই এনেকৈ চাৰিও চাইডে এনেকৈ ষ্টিচ কৰি ল'লোঁ, চিলাই দিলোঁ, এনেকৈ জইন দিলোঁ দুয়োটা ছাইড এনেকৈ। তো বাঢ়ি থকা কাপোৰখিনিতে কাটি পেলাই দিম, যিখিনি আমাৰ কাপোৰ বেছি হৈছে কাটি বাদ দিম। তো এনেকৈ চাৰিও চাইডে বাঢ়ি থকা কাপোৰখিনি কাটি পেলাই বাদ দিলোঁ। এতিয়া কি কৰিম, মই এনেকৈ হাফ ইঞ্চি লৈ পেলাই প্লেট দিম। ইয়াতে আমাৰ পিছফালে ব্লাউজৰ প্লেট থাকে, এনেকৈ তো ইয়াতে হাফ ইঞ্চি এটা প্লেট দিম, ইয়াৰ পৰা হাফ ইঞ্চি ল'ম আৰু ইয়ালৈকে 4.5 ইঞ্চিলৈকে প্লেট দিম। তো দুয়োটা চাইডে এনেকৈ প্লেট দিম। তো প্লেট দিলে আপোনালোকক দেখাই আছোঁ। তো এয়া মই এইটো হৈছে কটৰী, এনেকৈ এইটো এটা পাৰ্ট আছিলে আৰু এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট, দুটা পাৰ্ট এনেকৈ মই এনেকৈ দুয়োটা পাৰ্ট জইন দিলোঁ। জইন দিয়াৰ পিছত মই ইয়াতে হাফ ইঞ্চিতকৈ কম এনেকৈ প্লেট দিছোঁ। তো আমাৰ কটৰী এনেকৈ ৰেডি হৈ গ'ল ব্লাউজৰ। এই হৈছে কটৰী শ্বেপ। তো ব্ৰাছটোৰ মাজত যি আমাৰ কটৰী থাকে সেয়া। তো এতিয়া মই এইটোৰ লগত দুয়োটা এনেকৈ জইন দিম। তলৰ পিনে আমাৰ থাকিব বেল্ট। তো দেখাই আছোঁ আপোনালোকক। এতিয়া এইটো একেলগে এনেকৈ জইন দিম। তো ইয়াৰ পৰা এলৈকে এনেকৈ দুটা পাৰ্ট জইন দিম। তো এনেকৈ জইন দি দিলোঁ, জইন হৈ গ'ল। এয়া এইটো আছিলে জইন। তো চাওক কিমান ধুনীয়া কটৰী হৈছে। এতিয়া মই ইয়াতে তলত বেল্ট লগাম। তো এয়া হৈছে বেল্ট। মই এনেকৈ ওলটাই পেলাই ইয়াৰ পৰা এইটো কোণা আৰু এইটো কোণা এনেকৈ মিলাই পেলাই জইন দিম, এনেকৈ জইন দিম। তো এয়া মোৰ কটৰী দুটাও ৰেডি হৈ গ'ল, দুটা পাৰ্ট ফ্ৰণ্ট পাৰ্ট এনেকৈ চাওক, দুটা কটৰী এনেকৈ ৰেডি হৈ গ'ল। এই হৈছে নেক এতিয়া পটি লগোৱা বাকী আছে আৰু এইটো চাইডে বেল্ট লগোৱা বাকী আছে। তো আগতে মই পটি দুটা লগাই পেলাই এনেকৈ গলৰ পটি লগাই পেলাই আপোনাৰ হুক পটি লগাম। তো দুয়োটা পাৰ্ট এনেকৈ পটি লগাই ল'লোঁ। এতিয়া কি কৰিম, এই যে গলৰ পটি লগালোঁ, এতিয়া হুক পটি বাকী আছে, হুক পটি মই লাষ্টত লগাম। এতিয়া কি কৰিম, এয়া হৈছে বেক পাৰ্ট আমাৰ। তো বেক পাৰ্টটো কি কৰিম, প্লেট দিয়া বাকী আছিলে, প্লেট দিয়া নাছিলোঁ। তো প্লেট এনেকৈ প্লেট দিম, হাফ ইঞ্চি লৈ পেলাই এনেকৈ দুয়ো চাইডে প্লেট দিম।
তো ইয়াতে ল'ম এনেকৈ 1/2 ইঞ্চ, ইয়াৰ পৰা ইয়ালৈ 1/2 ইঞ্চ হ'ব আৰু এইটো চাইডে ল'ম ওপৰ পিনে 4.5 4.5 ইঞ্চ ল'ম। তো এটা চাইডে মই এনেকৈ প্লেট দিলোঁ, ইয়াৰ পৰা ইয়াতে 1/2 ইঞ্চি দি পেলাই এনেকৈ 4.5 লৈকে 5.5 লৈকে এনেকৈ চিলাই দিলোঁ। এটা প্লেট হৈ গ'ল। এতিয়া আৰু এটা চাইডে প্লেট, বেক চাইডে আমাৰ যিটো ব্লাউজৰ পিঠিত আপোনাৰ প্লেট থাকে সেয়া। তো প্লেট হৈ গ'ল। এয়া বেক চাইডে দুটা প্লেট, এটা দিলোঁ, এটা দিলোঁ। তো এতিয়া কি কৰিম, ইয়াতে পটি, তলৰ পিনে পটি বাকী আছে আমাৰ, এনেকৈ পটি লগাম। তাৰপিছত দিম শ্বল্ডাৰ জইণ্ট, এইটো আৰু এইটো বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট দুটা একেলগে জইন দিম শ্বল্ডাৰ। তো এয়া হৈছে মোৰ বেল্ট, এইটো 2 ইঞ্চি লোৱা হৈছে, 2 ইঞ্চি বেল্ট লগাম। আধা ইঞ্চি লৈছোঁ ইয়াতে, 2.5 ইঞ্চি বেল্ট। তো বেল্ট কেনেকৈ লগাম, মই এনেকৈ দুভাজ কৰিম, দুভাজ কৰি লৈছোঁ। লৈ পেলাই ব্লাউজৰ তলৰ পিনে এনেকৈ দুটা মিলাই যাম আৰু চিলাই কৰি যাম। 1/2 ইঞ্চিতকৈ কম মাৰ্জিন লৈ পেলাই চিলাই যাম আমি। তো দুয়োটা চাইড সমান কৰি ল'ম, বেল্ট আৰু ব্লাউজ দুয়োটা সমান কৰি পেলাই এনেকৈ ল'ম। 1/2 ইঞ্চিতকৈ কম মাৰ্জিন লৈ পেলাই এনেকৈ চিলাই যাম, মিলাই যাম আৰু চিলাই যাম। এনেকৈ পটি লগাই ল'লোঁ, পটি লগালোঁ দুয়োটা চাইড এনেকৈ মিলাই পেলাই। তেতিয়া কি কৰিম, এনেকৈ আৰু এটা চিলাই দিম। তো এনেকৈ আৰু এটা চিলাই দিলোঁ। এতিয়া কি কৰিম, এনেকৈ ওলটাই দিম ভিতৰ পিনে, কাপোৰখন এনেকৈ দি পেলাই ওপৰ পিনে আকৌ এনেকৈ চিলাই দিম। ধুনীয়াকৈ ভাজ লাগি গ'ল, এনেকৈ চিলাই যাম। মিলাই যাম আৰু চিলাই কৰিম। তো এয়া পটি লগোৱা হৈ গ'ল, লগাই ল'লোঁ পটি, ব্লাউজৰ বেক চাইডৰ পটি লগালোঁ। এতিয়া কি কৰিম, আমি দুয়োটা মূৰ জইন দিম, মানে শ্বল্ডাৰ জইন দিম, ফ্ৰণ্ট আৰু বেক। তো এয়া হৈছে ফ্ৰণ্ট পাৰ্ট আৰু হৈছে বেক পাৰ্ট, দুয়োটা একেলগে এনেকৈ মূৰ দুটা সমান কৰি ল'ম আৰু জইন দিম। তো এয়া এনেকৈ শ্বল্ডাৰ জইন দিলোঁ, দুয়োটা পাৰ্ট এনেকৈ জইন দিলোঁ। এইটো হৈছে ফ্ৰণ্ট, এইটো হৈছে বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট এনেকৈ জইন দি দিলোঁ। এতিয়া হাত লগাম, হাত লগাৰ পিছত লাষ্টত মই পটি লগাম, একদম লাষ্টত ব্লাউজ হোৱাৰ শেষত লগাম মই পটি লগালে মোৰ ব্লাউজ কমপ্লিট হ'ব। এতিয়া মই হাত লগাম আৰু কি কৰিম, যি কলৰ পটি লগাইছোঁ এনেকৈ ভাজ কৰি পেলাই চিলাই কৰি যাম। এনেকৈ এটা ওপৰ পিনে এটা চিলাই দি যাম চাৰিওপিনে, ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে। তো ইয়াৰ ব্লাউজৰ পটিও লগাই ল'লোঁ, এনেকৈ পটি লগোৱা হৈ গ'ল, দুয়োটা পাৰ্ট এনেকৈ জইন দিলোঁ। এতিয়া কি কৰিম, আমি হাত লগাম, স্লিভ লগাম। তো এনেকৈ পাৰি ল'ম, এয়া হৈছে। তো এনেকৈ মই এতিয়া স্লিভ লগাম। স্লিভ লগোৱাৰ আগতে এনেকৈ হাত দুটা পাৰ্ট এনেকৈ সমান কৰিম, দুয়োটা কোণ একেলগে কৰিলোঁ। এনেকৈ কৰি পেলাই ইয়াতে চেণ্টাৰ ওলাম আমি, এয়া হৈছে আমাৰ চেণ্টাৰ। এই চেণ্টাৰ আৰু ইয়াতে য'ত চিলাই আছে আমাৰ দুটা পাৰ্ট, য'ত শ্বল্ডাৰ জইন হৈছে চিলাইৰ মাজত, আৰু ইয়াতে চেণ্টাৰ পইণ্ট, মানে স্লিভৰ যিটো দুভাজ কৰিলোঁ আমি, দুভাজ কৰি পেলাই যিটো মাজৰ, এইটো হৈছে আমাৰ চেণ্টাৰ। আৰু শ্বল্ডাৰৰ চেণ্টাৰ দুটা পাৰ্ট এনেকৈ জইন দিম। তো মই লৰচৰ নোহোৱাৰ কাৰণে, যাতে লৰচৰ নহয়, মই পিন মাৰি দিলোঁ, এনেকৈ পিন মাৰি পেলাই এতিয়া চিলাই কৰি যাম। তো দুয়োটা এইটো আৰু এইটো চেণ্টাৰ একেলগ কৰি ল'লোঁ। তো মাজৰ পৰা আমি মানে চেণ্টাৰৰ পৰা আমি চিলাই কৰি যাম। তো এটা কথা কৰিব আপোনালোকে, এইটো হৈছে স্লিভৰ ফ্ৰণ্ট চাইড, এইটো ফ্ৰণ্ট এপ বুলি লিখি থৈছোঁ মই, এইটো ফ্ৰণ্ট চাইড, এইটো বেক চাইড লিখি থোৱাৰ কাৰণ হৈছে আমাৰ বেক চাইডে একে থাকে আৰু ফ্ৰণ্ট চাইডে মানে
আৰ্ম হোলৰ 1/2 ইঞ্চিমান কম থাকে। তো শ্বেপটো ভাল হয় কাৰণে আগৰ পিনে 1/2 ইঞ্চি আৰ্ম হোলৰ ছাইডে কমকৈ ৰাখা যায়, সেইকাৰণে এইটো ফ্ৰণ্ট ছাইড ৰাখিছোঁ, এইটো বেক ছাইড। তো এনেকৈ চিলাই কৰি এনেকৈ মূৰলৈকে জইন দি আহিম। তো এয়া শ্লিপ লগোৱা কমপ্লিট হৈ গ'ল। হাত লগাই ল'লোঁ, শ্বল্ডাৰৰ সৈতে জইন দিলোঁ এনেকৈ, তেনেকৈ দুভাঁজ কৰি পেলাই এনেকৈ হাতৰ 2 মূৰ আৰু এনেকৈ তলৰ পিনে এনেকৈ চিধা চিলাই দিম আৰু যিখিনি বেছি হৈছে সেইখিনি কাটি সমান কৰি দিম। তো মেইন জোখ দিলেই আৰু বাকী আছে পটি। তো এয়া মোৰ ব্লাউজৰ এনেকৈ চাইডৰ পিনে মই চিলাই দিলোঁ। চিলাই কৰি পেলাই এতিয়া মই লগাম ব্লাউজৰ হুক পট্টি। দুয়ো চাইডে পটি লগোৱা বাকী আছিলে, পটি লগাই পেলাই ভিতৰৰ পিনে মই মেইন ফিটিং কৰি চিলাই দিম। মেইন ফিটিং মই চিলাম, ওলটাই ল'ম। আগতে মই এইটো পটি লগাই লওঁ, হুক পটি আগতে কমপ্লিট কৰি তাৰপিছত মেইন ফিটিং কৰিম। তো হৈছে হুকৰ ঘৰ যে থাকে আমাৰ, এইটো মই চাৰিওপিনে এনেকৈ চিলাই ল'লোঁ, ধুনীয়াকৈ চিলাই ল'লোঁ। এতিয়া মই এনেকৈ দুভাঁজ কৰি পেলাই হুকৰ ঘৰ য'ত থাকে সেইটো মই এনেকৈ জইন দিম, এনেকৈ জইন দিম। আৰু এইটো চাইডে চিম্পল পটি লগাম মই। এইটো হুকৰ ঘৰ, ইয়াতে এনেকৈ দুভাঁজ কৰি পেলাই এনেকৈ লগাই দেখাইছোঁ আপোনালোকক। তো এয়া হুকৰ ঘৰ পটি লগাই ল'লোঁ এনেকৈ। এই পটি এনেকৈ দুভাঁজ কৰি পেলাই এনেকৈ ধৰি এনেকৈ চিলাই দিছোঁ, চিলাই দি পেলাই এনেকৈ ওলটাই দিছোঁ, তো এয়া মোৰ পটি লগোৱা হৈ গ'ল। এতিয়া আছে হুকৰ ঘৰ য'ত থাকে বাকী আছে। তো এয়া পটি, তো মই এনেকৈ দুভাঁজ কৰি পেলাই এনেকৈ লগাই দিম। কাপোৰখন এনেকৈ দুভাঁজ কৰি ল'লোঁ, এনেকৈ চিলাই যাম, হৈ যাব। তো এনেকৈ লগালে দুভাঁজ কৰি পেলাই এনেকৈ লগাই দিম, জাষ্ট এটা চিলাই দিলেই হৈ যাব হুকৰ ঘৰ। তো প্ৰথমে মই দুয়োটা, এইটো হৈছে পটি, এয়া হৈছে ব্লাউজৰ ওলোটা ছাইড, এনেকৈ চিধা আৰু ওলোটা ছাইড পটি এনেকৈ পাৰি ল'লোঁ, দুভাঁজ কৰি পেলাই দুয়োটা মিলাই পেলাই এনেকৈ চিলাই যাম। তো এনেকৈ চিলাই দিলোঁ। এতিয়া এনেকৈ ওলটাই পেলাই চিধা চাইডে চিলাই দিম এনেকৈ। এনেকৈ আৰু এটা চিলাই দিলে আমাৰ হুকৰ ঘৰ হৈ যাব। তো এয়া হৈছে মোৰ 32 সাইজ কটৰী ব্লাউজ কমপ্লিট। তো আজি ভিডিঅ'টো ইমানখিনিয়ে। তো নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং। টাটা।